নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত কুইড এখন লৈ আহিছোঁ। তো যোৱা ভিডিঅ'কেইটাত ধুনীয়া কৰি ফোন কৰিছে। তো আপোনালোকে যদি যিকোনো ইউজ কাৰ এখন ল'ব বিচাৰে তেনেহ'লে আপোনালোকে বাইহাটা চাৰিআলিত আহি মোক ফোন কৰিলে হ'ল। ডাইৰেক্ট পুলিচ পইণ্টত আহিলে আমাক পাই যাব। তো ইয়াতে হয়, আপোনালোকে আহিলে মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। তো আজি আপোনালোকৰ আগত লৈ আহিছোঁ কুইড এখন। তো যদি কম দামত অলপ কুইড যদি কোনোবাই ল'ব বিচাৰে তো কুইড ল'ব পাৰে। গাড়ীখনৰ গেটআপটো চাব পাৰে, খুব ধুনীয়া হৈ আছে। তো 2016 চনৰ হয় এইখন। তো AC, মিউজিক চিষ্টেম, পাৱাৰ ষ্টাৰিং গোটেইখিনি আপোনালোকে পাই যাব। টায়াৰ কণ্ডিশ্যন আপোনাৰ 80% পাব। তো ইঞ্জিন, গিয়াৰ বক্স, বেটেৰী পূৰা আপোনালোকে 6 মাহৰ বাবে ফুল গেৰেণ্টি পাব। টায়াৰ চাই লওক, 80% টায়াৰ পাব। ইণ্টেৰিয়ৰ চাওক, পূৰা ধুনীয়া ছিট কভাৰ লাগি আছে। তো যদি আপোনালোকৰ বাজেট কম আছে তেনেহ'লে 80,000 মান ডাউন পে'মেণ্টত এইখন গাড়ী ওলাই লৈ যাব পাৰিব, ৰিফাইনেন্স হৈ যাব। তো খুব ধুনীয়া। তো তেলৰ মাইলেজটো খুব ধুনীয়া পাব আপোনালোকে। তো ফেমিলিৰ কাৰণে খুব ধুনীয়া গাড়ী। তো আপোনালোকে সৰু জেগাতো পাৰ্কিং কৰিব পাৰে। তো মাইলেজটো ধুনীয়া, গাড়ীৰ লুকছটো চাওক, একদম ধুনীয়া হৈ আছে। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। তো যদি আপোনালোকৰ এইখন কুইড চাই ভাল লাগিছে তেনেহ'লে আপোনালোকে মোৰ নাম্বাৰটো আহিছে, মোৰ নাম্বাৰত যোগাযোগ কৰক, বা এইটো নম্বৰত মোৰ হোৱাটছআপ আছে। আপোনালোকে হাই বুলি ক'লে হ'ল, মই ভিডিঅ' ফটো যিমান ধুনীয়া ডিটেইলছ লাগে মই দি দিম আপোনালোকক। তো আপোনালোকে যদি আহে বাইহাটা চাৰিআলিত তেনেহ'লে আপোনালোকে ধুনীয়া ধুনীয়া গাড়ী ল'ব পাৰিব। খুব ধুনীয়া ধুনীয়া গাড়ী আছে। তো 80,000 টকাৰ পৰা ষ্টাৰ্টিং প্ৰাইজত পাব আপোনালোকে, আৰু 80,000 টকাৰ গাড়ীখনো পূৰা গেৰেণ্টিত পাব। তো গাড়ী কিলোমিটাৰটো চাই ল'ব, একদম কম চলিছে। মই কিলোমিটাৰটো আপোনালোকক দেখাই দিছোঁ। 38,000 চলিছে। তো 38,000ত একো প্ৰব্লেমে নাপায়, খুব ধুনীয়া। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 2,45,000 টকা। তো 2,45,000 টকাত আপোনালোকে এইখন কুইড ল'ব পাৰিব। 2,45,000 আপোনালোকে 80,000 মান ডাউন পে'মেণ্ট দিলে হ'ল। তো 80,000 টকাত আপোনালোকে এইখন গাড়ী ল'ব পাৰিব ডাউন পে'মেণ্টত। তো 2,45,000 টকা দাম ৰাখিছোঁ। আপোনালোকে আহিব, যদি কেছত লয় মই আৰু অলপ আপোনালোকক ডিছকাউণ্ট কৰাই দিম। ক'তো এটা স্ক্ৰেচ নাই গাড়ীখনত। তো আপোনালোকে যদি ৰিফাইনেন্স কৰে, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID, বেংক পাছবুক, চেকপাট, এইকেইটা ডকুমেণ্টছ লাগিব। তো বহুতে আহে চেকপাটটো নাথাকে, তো প্ৰব্লেম হয় অলপ, চেকপাটটো লাগিব। তো আধাৰ কাৰ্ড, পেন কাৰ্ড এইকেইটা থাকিলে আৰামছে আপোনালোকে আহি জমা কৰিলে হ'ল। গোটেইবিলাক আমি আপোনালোকক কৰাই দিম। তো ইঞ্জিনটো চাই ল'ব এবাৰ। তো এফ্ৰণ্ট এইকেইটা মেইন বস্তু হয় গাড়ীখনৰ। তো আপোনালোকে য'ত গাড়ী ল'লে এইকেইটা চাই ল'ব। তো চাওক, খুব ধুনীয়া হৈ আছে। মই একদম ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। তো চিল ইঞ্জিনত পাব। 38,000 চলিছে, 6 মাহ পূৰা গেৰেণ্টি পাব। তো যদি আপোনালোকে ল'ব বিচাৰে এইখন গাড়ী 2,45,000 টকাত ল'ব পাৰিব। তো আৰু ধুনীয়া ধুনীয়া গাড়ী আছে। 2020ৰ I-20 আছে। তো Alto 800, K10, 2020ৰ ৱেগনাৰ আহিছে, সেইখনো আছে ষ্টকত। তো সেইখনো যদি ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব। স্ক্ৰীণত আহি থকা নম্বৰটোত যোগাযোগ কৰিলে হ'ল। আৰু যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।